গুড মৰ্ণিং। চ' আজি শিলচৰ মোৰ ছেকেণ্ডটো দিন। চ' আজি ক'ত ক'ত যাওঁ এতিয়ালৈকে প্লেনিং কৰিব পৰা নাই, কিন্তু কিয়নো অৱশ্যে বহুতখিনি কাম আছে। কামখিনি কৰি উঠি ইভিনিং ফ্ৰী হৈ পেলাই ভাবিছোঁ কেইটামান হিষ্টৰিকেল প্লেচ আছে ইয়াতে, যিখিনি এতিয়ালৈকে চাগে ইমান কভাৰ কৰা হোৱা নাই, এক্সপ্ল'ৰ কৰা হোৱা নাই। ত' সেইখন ঠাই মই আজি কভাৰ কৰিব চেষ্টা কৰিম ইভিনিং সময় উলিয়াই পেলাই। দুখন কৰিব পৰা নাই, এখন কৰিব পৰা ক'ব নোৱাৰোঁ। যদি আজি দুখন একেলগে কৰিব নোৱাৰোঁ তেতিয়াহ'লে কালি আকৌ ট্ৰাই কৰিব লাগিব আৰু এখন কভাৰ কৰিবৰ কাৰণে। চ' আজি এতিয়া বৰ্তমান আছোঁ মই হোটেল ৰুমত, হোটেল কনিষ্কত আছোঁ মই। শিলচৰৰ এখন সুন্দৰ হোটেল হয়। ইয়াৰ ৰুম ৰেণ্টবোৰ কেনেকুৱা ধৰণৰ সেইটো গম নাপাওঁ, আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰিচিপশ্যনত গৈ পেলাই। চ' আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তেন্তে বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। কৈছিলোঁ আপোনালোকক যে আজি এটা বিশেষ ঠাইত গৈ আছোঁ এক্সপ্ল'ৰ কৰিবৰ কাৰণে। এতিয়া খুব কম মানুহে চাগে আহিছে এক্সপ্ল'ৰ কৰিবৰ কাৰণে বা ভিজিট কৰিবৰ কাৰণে। এতিয়া মই য'ত আছোঁ এইটোক ডিমাচা কিংডমৰ মেইন কেপিটেল বুলি কোৱা হয়, যাক কছাৰী ৰজাৰ যিটো শাসনকালত যিটো মেইন ৰাজধানী আছিল সেইটো হ'ল এইটো। সেইকাৰণে এতিয়া বৰ্তমান ইয়াতে আহিছোঁ, আপোনালোকে দেখিছে। কিন্তু যি ধৰণে ইয়াতে বস্তুটো কেয়াৰ কৰিব লাগিছিল সেই হিচাপে কেয়াৰ কৰা হোৱা নাই, যাৰ কাৰণে ইয়াতে বহুতে গমেই নাপায় কি হয় এইটো। ত' বৰ্তমান চাওঁ দিয়কচোন, আগতে দেখাওঁ জেগাখিনি। হিষ্টৰীত চালেতো বহুতখিনি ডিটেইল পাব, বিতংকৈ পাব। মই ইমানখিনিতো নাজানো, কিন্তু যিখিনি মোৰ নলেজৰ পৰা মই জানো সেইখিনি মই আপোনালোক জনাবলৈ চেষ্টা কৰিম। অলপ আগতে দেখুৱাই লওঁ ঠাইটো। দেখিছে এইবোৰ আৰ্কিটেক্সাৰ এতিয়াও আছে। ইয়াৰ মাজত কি কৰিছে এইবোৰ খেতি। এই ঠাইখন শিলচৰ চিটিৰ পৰা অলমষ্ট 20 কিলোমিটাৰ ডিষ্টেঞ্চত আছে, যি ঠাইখনৰ নাম হৈছে খাছপুৰ। খাছপুৰতেই এই পুৰণা এই আৰ্কিটেক্সাৰবোৰ এতিয়াও আছে। পুৰা এৰিয়াটো এনেকৈ এখন ৱাল দিয়া আছে, যিটো আজি নহয়। এইবোৰ দেখিলে গম পাব কিমান ডাঙৰ ডাঙৰ ইটাৰ। কছাৰী ৰজাৰ শাসনকালতে এইবোৰ চাগে বনোৱা হৈছিল। বহুত বিশাল এৰিয়া হয়। এইটো এটা যিহেতু আৰ্কিঅলজিকেল ঠাই হয়, সেই হিচাপে মানে যিটো লেভেল কেয়াৰ কৰিব লাগিছিল সেইটো লেভেল কেয়াৰ কৰা হোৱা নাই, যাৰ কাৰণে বস্তুবোৰ এনেকুৱা এতিয়া পৰি আছে। পিছে ডিমাচা কিংডমৰ গোটেই বাউণ্ডেৰীবোৰ এইবোৰ দেখিছে ইমান ডাঙৰ ডাঙৰ এতিয়াও আছে। চাৰিওফালে বাউণ্ডেৰী সজাই ৰাখিছে। চাগে ইয়াতে আৰু মাটি খান্দিলে আৰু কিবা ওলাব, আগৰ যিবোৰ ৰুইন ধ্বংসাৱশেষবিলাক, ধ্বংস হোৱা মহলৰ অংশবিলাক। এইবোৰ ভাঙি ভাঙি যাই আছে বৰ্তমান। অৱস্থা এতিয়া ইমান ঠিক নহয়। ইমান ডাঙৰ এৰিয়া এইবোৰ। এই ঠাইখন কোচ ৰজাই কনষ্ট্ৰাকশ্যন কৰিছিল 18th চেঞ্চুৰীতেই, আৰু তেতিয়াৰ পৰাই এইবোৰ এনেকুৱাই আছে। কিন্তু যিখিনি ৰাজমহলৰ যিখিনি অংশ সেইবোৰ এতিয়া নাইকিয়াই হৈ গৈছে, খালি কিছুমান পাৰ্টহে এতিয়া ইয়াতে সংৰক্ষিত হৈ আছে। বহুত ডাঙৰ আৰ্কিঅলজিকেল ছাইট হয়, যিটো একেবাৰে কেয়াৰ কৰা হোৱা নাই। আপোনাক দেখিলে দেখুৱালোঁ কেনেকৈ ভাঙি গৈছে বস্তুবোৰ। এইবোৰ এৰিয়াবোৰত দেখিছেনে, এখন এখন ৱালৰ দৰে বান্ধি থোৱা আছে। ইয়াৰ পৰা আহে। চ' ফ্ৰেণ্ডছ, আমি এতিয়া সেই আৰ্কিটেক্সাৰটোৰ ওচৰলৈকে গৈ আছোঁ। গৈ ওচৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক কি হয় এইটো, কেনেকুৱা হয়। বলকচোন ওচৰলৈকে যাওঁ। এইটো চাওক, ভিতৰটো সোমাব নোৱাৰোঁ, মই মোবাইল দি দেখাইছোঁ নহয়। चाहे मंदिर हम मंदिर कैसा लग रहा है ना। तो मिट्टी है, मिट्टी से ही ये करके गए माटित इमान बছৰ আগৰ বস্তু এতিয়াও আছে এনেকৈ।
আপোনালোকক দেখুৱাইছোঁ ডিমাচা কিংডমৰ সময়ৰে আৰ্কিটেকচাৰবোৰ এতিয়াও আছে, যিখিনি আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত ডাঙৰ এৰিয়া হয়। বাউণ্ডেৰীবোৰ দেখাইছে, তালৈকে বাউণ্ডেৰীবোৰ আছে, তাতে এবাৰ যাই চাওঁ। এইটো এতিয়া একচুৱেলি পৰ্যটকস্থলী হৈ থকা নাই, টুৰিষ্ট প্লেচ যেন নালাগে এতিয়া, কাৰণ মানুহ চানুহ নাহে আৰু সেই হিচাপে ইয়াতে হেৰি কৰাও নাই। টুৰিষ্ট প্লেচ হিচাপে তাতে গৈ আছোঁ, চাওঁ এবাৰ। হিষ্ট্ৰীৰ মতে ইয়াৰ শাসন কৰা শেষ ৰজাজন আছিল ৰাজা গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনু। তেখেতেই শেষ ৰাজত্ব কৰিছিল এই ঠাইখনত। দেখিছে এটা বৃহৎ এলেকাত মানে আৱৰি আছিল এই ৰজাৰ যিটো ৰাজধানী, খুব বিশাল এৰিয়াত। দেখিছে সেই সময়ৰ আৰ্কিটেকচাৰবোৰ কেনেকুৱা, তেনে লাগিছে মন্দিৰে হ'ব চাগে এইটো। চিৰি এনেকৈ ওপৰত উঠি যাব পাৰে, চিৰিৰে উঠি ওপৰ মহলত যোৱা ৰাস্তা আছিল চাগে এইটো বৰ্তমানটো ভাঙি গৈছে। চাওক কিমান শ শ বছৰ আগৰে আৰ্কিটেকচাৰ এতিয়াও এনেকৈ আছে, কিন্তু ইয়াক যদি এতিয়া টেক কেয়াৰ কৰা নহয় তেতিয়াহ'লে আৰু খহি যাব। ই ভাঙিছে, বহুতখিনি ভাঙিছে অলৰেডি। খুব বিশাল এৰিয়া। দেখিছে এই ৱালবোৰ চাগে আৰু ডাঙৰ আছিল, কাৰণ সৰু হৈ গৈছে এতিয়া খহি খহি। সেইখন ৱাল দেখিছে, সেইখন ৱাল কিমান ডাঙৰ চাগে, এইবোৰ সেই সিমান ডাঙৰে ৱাল আছিল কেম্পাছটো। তাতে আৰু এটা আছে, তাতে যাব চেষ্টা কৰি আছোঁ। এইবোৰ ঘৰে হ'ব, ইয়াতে চাগে আছিল মানুহ। দেখিছে ইফালে চাগে ওপৰ মহললৈকে যোৱা ৰাস্তা আছিল, কিন্তু এতিয়া বৰ্তমান ভাঙি গৈছে। ये अभी क्या बनाया हुआ है? पहले के टाइम में सीमेंट यूज नहीं करते थे। তো ফ্ৰেণ্ডছ দেখিছে ইমান বিশাল এটা কিংডম, যিটো আছিল কেপিটেল, এই কেপিটেলৰ টুকুৰা এনেকৈ পৰি আছে। ইয়াৰ মহলৰ টুকুৰাবিলাক, ইয়াৰ যি আগৰ ৰাজৰ দিনৰ বনোৱা বস্তুবিলাক আছে, এতিয়া গোটেই শেষ হৈ যায় আছে। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ছাপৰ্ট নহ'লে ইমানখিনি সম্ভৱ নহ'লহেঁতেন, কাৰণ বহুত দূৰৰ পৰা আহিব লগা হৈছে এইবোৰ ভিডিঅ' কভাৰ কৰিবৰ কাৰণে। এইবোৰ অলমষ্ট আনএক্সপ্ল'ৰ্ড হয়, ইয়াতে নাহে, খুব কমেই আহে মানুহ, কাৰণ বহুত ৰিম'ট এৰিয়া হয়। আৰু শিলচৰত আপুনি ডিমাচা কিংডম বুলি ক'লে খুব কমেই বুজি পায়। ইয়াতে ক'ব লাগিব খাছপুৰ ৰাজবাৰী বুলি ক'লেহে চবে চিনি পায় এই ঠাইখন। তো খাছপুৰ ৰাজবাৰী বুলি ক'লেহে আপোনালোকে এই ঠাইলৈকে আহিবলৈ পাব। গৈ আছোঁ আগলৈকে, কি চিষ্টেমত বনাইছিল দেখিছে। इधर इधर रास्ता, इधर रास्ता है। এবাৰ দেখিছে ৱাল, তাকে গোটেই বাউণ্ডেৰীটো এই এনেকৈয়ে বনাইছিল ৱালেৰে, কিন্তু বহুতখিনি ৱাল দেখিলোঁ যিবোৰ খহি খহি পৰি গৈছে। এতিয়া এইখনে ডাঙৰ ৱাল আছে এতিয়া, আৰু সৌ পাহাৰবিলাক দেখিছে, সেই পাহাৰৰ সিফালে আছে হাফলং, NC হিলছ বুলি কয়। তো এনেকুৱা ঠাইত কেপিটেলটো বনাইছিল, য'ৰ পৰা NC হিলছ, কাছাৰ জিলা এইবোৰ গোটেই চাগে শাসন কৰিছিল। এইটো এটা আপোনালোকে ষ্ট্ৰাকচাৰ দেখিবলৈ পাব। নে এনেকুৱা এতিয়া বৰ্তমান 3টামান আছে এনেকুৱা ষ্ট্ৰাকচাৰ। বাকী চাগে যি মহল চহল আছিল সেইবোৰ চাগে অলৰেডি ভাঙি শেষ হৈ গ'ল, আৰু বাউণ্ডেৰীখিনি বাকী আছে এতিয়া। কছাৰী ৰজাৰ যিখিনি কেম্পাছ আছিল, কেম্পাছৰ বাউণ্ডেৰীখিনিহে এতিয়া
দেখিবলৈ পাব চবফালে। খুব বেয়া লাগিলে এই ঠাইখন চাই পেলাই, কাৰণ যি অৱস্থাত এই ঠাইখন আছে বৰ্তমান পৰ্যটকটো ইমান দেখাই নাই, কাৰণ কি মানুহ নাহে কাৰণে চাগে এইবোৰ ইমান টেক্টাৰো হোৱা নাই, হয়তো এনেকুৱা ইনফৰ্মেশ্যনো যোৱা নাই চাগে এই ঠাইখনৰ বিষয়ে, সেইটো হ'ব পাৰে, ক'ব নোৱাৰোঁ কিহৰ কাৰণে এইটো গেপ হৈছে। কিন্তু ঠাইখন দেখিছে ইমান জংঘল হৈ আছে একদম। এটা ৰজাৰ শাসনকালৰ এটা কেপিটেল এনেকুৱা ৰখা হৈছে ইয়াতে। पूरा वीडियो तो अखमेती असिल, पूरा वीडियो असमिस में ही था, इसलिए तो जिसको भी समझ में नहीं आया उसको बोलना चाहूँगा ये डिमासा किंगडम का जो डायनेस्टी था वो यहाँ पर ही था। तो इतना बड़ा एरिया था यहाँ पर जो अभी मतलब पूरा रूइन हो चुका है, कुछ बचा नहीं यहाँ पर, खाली बाउंड्रीज वगैरह दिखेगा। और 3 स्ट्रक्चर जैसा है, जो एक तो लगा मुझे घर और बाकी 2 लगा जैसे मंदिर का शेप में है। तो कैसा लगा वीडियो देख के आप लोग ज़रूर बताइएगा, अगर अच्छा लगा तो कमेंट कीजिएगा, लाइक कीजिएगा, और चैनल को सब्सक्राइब नहीं किया तो अभी तक सब्सक्राइब कर लीजिएगा। तो आज भिडिओ मैं इतना शेष कर विचारिছোঁ, कारण ये बहुत दीघल गल, तो और लोकेशन कभार कर बहुत दीघलिया हो जा। सो मैं और कन्टिन्यू नकरूँ। तो ये भिडिओ इतना सामरिছোঁ। धन्यवाद सकलोকে।